নমস্কাৰ বন্ধুসকল, আজি আকৌ এটি পুনৰ নতুন ব্লগ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি আহি আছোঁ আমাৰ শ্ৰীমন্ত শংকৰদেৱ অধিৱেশনলৈ আৰু নাহকীয়া হৈছে ৰাঙলী পথাৰ মানে পেহা এজনৰ দাই এজন দেখাই আছোঁ। ফুলবিলাক দেখাম, চাই থাকিব যিমানটা পাৰোঁ ভালকৈ। কাইলৈ লাষ্ট হয় যিহেতু আজি আহিছোঁ আৰু এইফালে আমাৰ লগত আহিছে এতিয়া ওলাই দিয়ক এবাৰ। এইফালে দাই আহি আছোঁ, এইফালে দাই আৰু পেহা আহি আছোঁ বলক দেখাই আছোঁ। বন্ধুসকল, আমি চব খেতি দেখিছোঁ, কবি খেতি, লাই লাও খেতি, কিন্তু ইয়াত আমি য'ত আহিলোঁ ৰাঙলী পথাৰ এইবিলাক চব দোলবনৰ খেতি কৰিছোঁ। ঘণ্টামান হৈ গ'ল, মেইন গেটেই বিচাৰি পোৱা নাই এতিয়ালৈকে। কিমান ডাঙৰ মানুহ দেখিয়ে এইবিলাক চব মানুহ দেখিয়ে পাগল হৈ গৈছে মানে। আৰু একদম বহুত আগত আছে কৈছে, একদম পোৱাগৈ নাই আৰু। বন্ধুসকল, আমি আহি পেলাই এখন মেইন যিখন গেট হয় আপোনাৰ যোনফালৰ পৰা আমাক আদৰণি জনাইছে এখন পাই গ'লোহি। আৰু মানে যিমানবিলাক ভক্ত আহিছে সকলোকে বৰ ধুনীয়াকৈ ইয়াত সিহঁতে আদৰণি জনাইছে, পূৰা গায়ন বায়নেৰে লগতে দিহানামবিলাক গাইছে। আপোনালোক দেখাই চাই থাকক। যিমানবিলাক ভক্ত আহিছে সকলোকে মানে বৈকুণ্ঠ বুলিয়ে ক'ব লাগিব। চাওক পৰিৱেশটো চাওক, পৰা সোমাই পেলাই আপোনালোকক দেখাইছোঁ পৰিৱেশটো চাওক, মানুহ চাওক। প্ৰথমে এখন বেলেগ এখন মানে দুনীয়া থকা নিচিনা লাগিছে আৰু এটা বৈকুণ্ঠ বুলি ক'ব লাগিব। চাই থাকক। এইফালে ঢকুৱাৰ পৰা বিভিন্ন ধৰণৰ এইবিলাক ছবি আঁকিছে। এইফালে বাই এগৰাকী আছে, আপুনি নিজে কৰিছে নেকি? কৈ দিয়ক কিবা এটা। নমস্কাৰ, মই বৰ্তমান আমাৰ বিধানসভা অধ্যক্ষ উপাধ্যক্ষ তথা মুখ্যমন্ত্ৰী কেবিনেট মন্ত্ৰীসকলক মই অংকন কৰিছোঁ। মই অংকন কৰিছোঁ এইবোৰ মই সকলোবোৰ ঢকুৱাত কৰিছোঁ। ঢকুৱাটো মই গোলাকৃতিত কাটি লৈছোঁ। আমাৰ যিবিলাক তামোল গছৰ ঢকুৱা, তামোলৰ ঢকুৱাৰ পৰা মানে সকলোবিলাক মন্ত্ৰী আৰু কি বুলি ক'লে মন্ত্ৰী বিধায়ক চবৰে আছে এইবিলাক চব। ভাল লাগিছে। আৰু এইবিলাক চব একেই নেকি? 126 জনক আঁকিছোঁ মই তাৰ পৰা ইয়ালৈকে। আৰু এইখিনি পৰাধিকাৰসকলৰ একাংশ আঁকিছোঁ। তাৰ পৰা এইখন হ'ল মই ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ স্থান পাইছিলোঁ এখন নিংগযাত্ৰা ভাওনাখন। আপোনাৰ নামটো কৈ দিয়ক এবাৰ। নিমিষা কাকতি। সকলোবোৰ প্ৰাকৃতিক ৰঙেৰে মই অংকিত কৰিছোঁ। ৰংবোৰ সকলো প্ৰাকৃতিক। আপুনি নিজে কৰা? হয়, ৰংবিলাক নিজে মানে তৈয়াৰ কৰি লৈছে। মানে এতিয়া সেউজীয়াটো যেনিবা বিলাহীৰ পাতটো মই পিচি লৈ সেউজীয়া ৰং উলিয়াইছোঁ। তাৰপৰা সেন্দুৰৰ পৰা সেন্দুৰ ৰং, তাৰপৰা হালধীয়াৰ পৰা হালধি ৰং প্ৰস্তুত কৰিছোঁ। তেনেদৰে ৰং প্ৰস্তুত কৰি অংকন কৰিছোঁ। চাওক, এইবিলাক আমাৰ অসমৰ গুপ্ত প্ৰতিভা বুলি ক'ব লাগিব। মানে কিমান ধুনীয়াকৈ কাম কৰিছে, বহুত ভাল লাগিছে। আৰু নাহৰকটীয়া মাৰোৱাৰী সমাজৰ সৈতে সিহঁতে চাহ প্ৰদান কৰিছে। বহুত মানে চাহ দি আছে, আমাক সকলোকে দিছে। খুব ভাল কাম কৰিছে এওঁলোকে, বহুত ভাল কাম কৰিছে ভকতৰ কাৰণে। আপোনালোকে কি প্ৰথম দিনাৰ পৰা হেৰি কৰি আছে নেকি? ভাল লাগিছে দেই, বহুত ভাল লগা এটা হেৰি দৃশ্য। হয়, ভাল লাগিছে। আমি চাহে আপ্যায়িত হৈছোঁ। হয়, চবকে সহায় কৰিছে। চাওক কিমান ধুনীয়াকৈ দিছে। চাওক একদম পাৰ্টনাৰতে লগ পাই গ'লোঁ। বাঁহী বনাই চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সেইটো হ'ব আৰু। কিবা এটা কওঁ, কেনেকুৱা লাগিছে? পেপাৰটো বনাই দিছোঁ, মজা লাগিছে। মজা। এইবিলাক চব বনাইছে চাওক, এইবিলাক বাঁহী ছেট। আপোনালোকে কাইলৈ লাষ্ট হয় শ্ৰীমন্ত শংকৰদেৱ অধিৱেশন। আৰু আজি কাইলৈ তেওঁলোকে আহক, ইয়াত সকলোবিলাক পাব। আমাৰ থলুৱা বাইদেউ বাঁহী, পেপা, তাৰপৰা সকলো চব আছে।
হিউমেন মজা মজা আৰু এটা বস্তু অসমীয়াত থলুৱা লোকবাদ্য হেৰা যাব ধৰিছে সকলোৱে চিনি নাপায় গীটাৰ আৰু বেলেগ কিবা কিবি চিনি পায় কিবোৰ্ড চিবোৰ্ড সেইটো একতাৰা বুলি একতাৰা এনে লাও টুকাৰী চাউণ্ড চাওক মজা এই বঢ়িয়া আৰু বেলেগ এটা কিবা কিমান টকা এখন মানে আপোনালোকে সকলোৱে পাব চাওক টকাৰ পৰা আদি কৰি সুতুলিলৈকে যিবিলাক আমাৰ এতিয়া মানুহে চিনি নোপোৱা হৈ গৈছে বাদ্যযন্ত্ৰবিলাক হেৰাই যাব লৈছে গতিকে এইবিলাক কি বুলি ক'ম মানে সংৰক্ষণ কৰিছে তাৰ কাৰণে বহুত ভাল আৰু নিজে বনাইছে চব নিজে তৈয়াৰ কৰিছে আৰু এইফালে চাওক বাঁহী লগতে আৰু এইবিলাক অলপ দে জুই লগা পাণ এইফালে জুই লগাব এতিয়া চাই থওক এনেতো মিঠাপান 50 টকা লৈছে এখনত এনেই মিঠাপান নাখাওঁ এনেই মিঠা এইফালে মই মিঠাপান নাখাওঁ খালে জৰ্দা খাওঁ কিন্তু আজি জুই লগা পান কাৰণে মই খাব লাগিছে জুই লগা পাণ আমাক জুইটো লাগে জুইটো পিঠাগুড়ি দিছে ন কি দিছে বস্তুটো কি দিছে এইটো কি দিলে চেনি কি দিছে এইটো চেনি ইয়াতে লাগে আগত জুই লগা মান এখন শৰাইখন চাওক কিমান ধুনীয়াকৈ বাঁহেৰে বনাইছে আৰু লগত এইবিলাক ফুল সজাইছে বৰ ধুনীয়া ঘৰ এটা বনাইছে এইটো কিহৰ কাৰণে বনাইছে কি কাৰণে নাজানো বাট বহুত ধুনীয়া চাওক আমাৰ সন্মানীয় সভাপতি আছে নৰসৰ ই হৈ গিয়া কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ তৰালী শৰ্মা ডাঙৰীয়ানীয়ে এই বঁটা তেখেতক একেবেতনিতে আগবঢ়াবলৈ গৈ আছে তৰালী শৰ্মা আন্তৰ্জাতিক খ্যাতি সম্পন্ন এগৰাকী বন্ধুসকল এখন চাওক তেওঁলোকে গাভৰু দলঙৰ আৰ্হিত মানে এখন নিৰ্মাণ কৰিছে বৰ ধুনীয়াকৈ চাওক কাঠেৰে নিৰ্মাণ কৰিছে আৰু কালাৰ কৰিছে প্ৰত্যেক সময়ৰ পিছতে এই মঞ্চতে তেখেতসকলে অনুষ্ঠান পৰিৱেশন কৰিব অধ্যক্ষ ডাঙৰীয়াই গোটেই দলটো নিজৰ খৰচত আনিছে লগত লৈ আহিছে ভিতৰলৈ গৈ চাওঁ কি হয় দেখা যাব মানে মানুহটো বহুত আপোনালোকক মানুহ দেখাই শেষ কৰিব পৰা নাই বাকীবিলাক দেখাবলৈতো আছেই আৰু এইটো পাতাকা দেৱী তোৰণ বৰ ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে চাওক বেতৰ হয় আৰু ওপৰত শৰাই আছে আৰু প্ৰতিখন ডিষ্ট্ৰিক্টৰে ইয়াত মানে ফ্লেগবিলাক আছে চবৰে বন্ধুসকল আৰু এটা বস্তু দেখাইছোঁ আপোনালোকক এইটো গৰ্জেন্দ্ৰ উপাখ্যানৰ আৰ্হিত তেওঁলোকে নিৰ্মাণ কৰিছে চাওক আৰু এইটো হাতী আৰু এইটো যি ঘৰিয়াল পৰিৱেশটো চাওক কিমান ধুনীয়াকৈ আৰ্ট কৰিছে এইবিলাক চব এইটো হেৰি হয় ন এইবিলাক কিহত কৰিছে কাপোৰত কৰিছে অঁ কাপোৰত কৰিছে অঁ থাৰ্মকল এইবিলাক ইউজ কৰি পেলাই বনাইছে বহুত ধুনীয়া কেনেকৈ তেখেতসকলে ৰাখিছে কেনেকৈ নাম বাঁহৰ চেল্ফি পোষ্ট চাওক কি মজা দিল বনাইছে লগ এইটো সাফলটো ওপৰতে বনাই দিলে চাগে ধুনীয়াকৈ বনাইছে দেই যিহেতু কিতাপৰ দোকানলৈ আহিছোঁ দুখন ল'লোঁ এইবিলাক চব কাঠৰ এইবিলাক কাঁহৰ চবৰে ভাগ ভাগ ন ডাঙৰ হয় লাগিলে বহুত ডাঙৰ ডাঙৰচোন এখন চাওক মেটেল এইবিলাক দোকান এইবিলাক কাঠৰ ঘড়ী কাঠৰ নহয় জানো এইবিলাক ভাল লাগিছে দেই বাঁহৰ কাঠৰ মিক্স আছে এইবিলাক কাঠৰ নে বাঁহৰ কাঠৰ ন বঢ়িয়া লাগিছে দেই এইবিলাক কাঠৰ নহয় জানো চব কাঠৰ ন আৰু এইফালে আহি গ'ল কাঁহৰ বৰতাল খুটিতাল বাতি বানবাতি চব আছে ক'ৰ পৰা আহিছে এইবিলাক দাদা হা সৰ্থেবাৰী আচ্ছা মেইন জেগা ঘাটিৰ পৰা আহিছে এইখন চাওক কিমান ডাঙৰ এইটো চাওক বন্ধুসকলে শংকৰৰ শ্ৰীমন্ত শংকৰদেৱৰ হয়
এটা কিহৰ এইটো কিহৰ পৰা বনাইছে এইটো কাঠৰ কাঠৰ ন কি দামটো কিমান 150 150 ৰাস্তাখিনি কিন্তু যথেষ্ট বোকা হৈ গৈছে ন মানুহ আহি আহি আজি বৰষুণ দিলে দিগদাৰ হৈ যাব বহুত পুৰা বোকা হৈ গ'ল মেইন বস্তু চাওক জেলেপি মিঠাই বৰফি আহি আছো দোকান দেখুৱাই পেলাই শেষ কৰিবলৈ দিগদাৰ আছে এইবিলাক চব কিতাপৰ দোকান হয় বন্ধুসকল আৰু বহুত আছে চবটো দেখাব নোৱাৰিম বন্ধুসকল আজি ভিডিঅ'টো ইয়াতে সামৰিব লাগিব আৰু আন্ধাৰ হৈ গ'ল আমি যিহেতু ঘৰৰ পৰা ওলাওঁতে দেৰি হ'ল গতিকে সকলোবিলাক দেখাব নোৱাৰিলোঁ তাৰ কাৰণে আপোনালোকে বেয়া নাপাব আমি এইফালে এতিয়া পুৰি খাই লওঁ এইফালে দাদা আৰু এইফালে দাই এইফালে আৰু কেনেকুৱা লাগিলে কৈ দিয়ক কিবা আজি বঢ়িয়া আজি আমাৰ 2টা বজাৰ পৰা ভালদৰে আমি অতিবাহিত কৰিলোঁ দিনটো ভাল লাগিলে ভাইটিক লগ পালোঁ বহুত ভাল লাগিলে আজি এটা স্মৰণীয় দিন আমাৰ মনত ৰাখিবলগীয়া এটা দিন আমি ভাবিছিলোঁ আগতে সাহিত্য সভাখন বহুত ডাঙৰ কিন্তু সাহিত্য সভাৰ 4 গুণ আৰু ইমানেই ভকত বৈষ্ণৱ ইমান শৃংখলাবদ্ধ ক'তো দেখা নাই ৰাঙলী পথাৰ সঁচাকেই সুন্দৰ এটা পৰিৱেশ আজি উপভোগ কৰিলোঁ চাণক্য ভাইটি অনুপদাৰ লগত মজা লাগে বৈকুণ্ঠ বুলি ক'ব লাগিব দ্বিতীয় বৈকুণ্ঠপুৰী একদম মানিব লাগিব হয় হয় ঠিক আছে বন্ধুসকল আজি এতিয়া সামৰি দিওঁ আমি খাই লওঁ আৰু যাব লাগিব যিহেতু যদি সোনকালে মৰ্ণিঙত অহা হ'লে আপোনালোকে সকলোবিলাক দেখাব পাৰিলে হ'লে আৰু দিনটো চালেও একচুৱেলি শেষ কৰিব নোৱাৰিব মানে ইমান ডাঙৰ আজি ভিডিঅ' চাব আপোনালোকে যদি ভাল পালে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব যদি যিবিলাকে নতুনকৈ চাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব অ'কে থেংক ইউ